हाय फ्रेंड्स की खबर आपनालोकर আজি মই অকনমান বজাৰ কৰি আহোঁগৈ আৰু ইয়াত লকডাউন হৈ আছে আৰু মই প্ৰথমতে মাস্ক লৈ লৈছো আৰু মই বজাৰলৈ যাওঁ আপোনালোকে ভিডিওটি চাই থাকিব আমাৰ ইয়াত অকল আজিৰ দিনটোৰ কাৰণে খোলা দিছে তাৰ কাৰণে অলপমান ঘৰৰ বজাৰ কৰি আহোঁ বুলি ওলাইছো মোৰ লগত মোৰ দেউতা গৈ আছে এয়া মোৰ দেউতা হয় আমাৰ ইয়াত পুৰা লকডাউন হৈ আছে অকল আজি দিনটোহে খোলা দিলে সেই কাৰণে দেউতা আৰু মই বজাৰ কৰিবলৈ ওলাইছো আৰু আপোনালোকৰ তাত লকডাউনৰ প্ৰভাৱ কেনেকুৱা চলিছে জনাবলৈ নাপাহৰিবচোন এতিয়া আমি মেইন ৰাস্তা পালোহি আৰু বাওঁফালেদি আমি টাউনলৈ যাম আৰু আপোনালোকে যদি মোৰ ভিডিওবিলাক চাই ভাল পায় তেনেহ'লে প্লিজ মোক সাপোৰ্ট কৰিব আৰু যেহেতু মই ইউটিউবত একদম নতুন হয় ভালকৈ ইমান ভিডিও বনাব নাজানো যদি আপোনালোকে মোৰ ভিডিওবিলাকত কিবা ভুল দেখে তেন্তে মোৰ ভুলখিনি আপোনালোকে শুধৰাই দিব আৰু প্লিজ আপোনালোকে মোক এনেদৰে সাপোৰ্ট কৰি আগবাঢ়িবলৈ সহায় কৰিব টাউনলৈ যাওঁতে আমি এখন বাগান পাৰ হৈ যাওঁ আৰু বাগানখন ইমান ধুনীয়া লাগে ৰাস্তা কাষত পৰিৱেশটো বহুত ধুনীয়া লাগে আৰু আপোনালোকে ভিডিওটি চাই যাওকচোন মই কি আপোনালোকক দেখাওঁ এয়া টাউন পাইছোহি আৰু আপোনালোকে মোৰ ভিডিওটি চাই যাওকচোন কি আপোনালোকক দেখাব পাৰোঁ যেহেতু ইয়াত লকডাউন হৈ আছে অকল গেলামালৰ দোকান আৰু ফাৰ্মাচীহে খোলা দিছে সেইকাৰণে ৰাস্তাত ইমান ভিৰ নাই প্ৰথমতে মই এটিএমত সোমাই ল'লোঁ এটিএমত ইমান ভালদৰে ভিডিঅ' কৰা নাই পইচা অলপমান উলিয়াই লৈছোঁ আৰু আপোনালোকে মোৰ ভিডিওটি চাই যাওকচোন এতিয়া মই দোকানখন পালোহি আৰু মই এতিয়া অলপমান বজাৰ কৰি লওঁ আৰু আপোনালোকে মোৰ ভিডিওটি চাই যাওক আৰু মই বেছিকৈ আপোনালোকক দেখাব পৰা নাই অলপকৈ দেখাই আছোঁ আপোনালোকে চাই যাওকচোন মোৰ ভিডিওটো মোৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ ঘূৰিছোঁ ফাৰ্মাচীও গ'লোঁ ফাৰ্মাচীত যোৱা ভিডিওবিলাক নকৰিলোঁ আৰু ৰাস্তা দেখিছেনে কোনো ভিৰ নাই অকল এখন দুখন বাইক আৰু এতিয়া মোৰ হাতত থকা টোপোলাটোলৈ লক্ষ্য কৰক হাততে লৈ লৈছোঁ ভাগি যাবৰ কাৰণে আৰু মোৰ ভিডিওটি আপোনালোকে চাই যাওকচোন শেষলৈকে আৰু কেনেকুৱা পায় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব এতিয়া আমি বিঅ'চিলৈ গৈ আছোঁ দেউতাই ক'লে যে তেল অলপ ভৰাই লওঁ লকডাউন হ'ব যেতিয়া আমি এতিয়া বিঅ'চি গৈ আছোঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ লকডাউনৰ দিনকেইটা কেনেধৰণে আপোনালোকে পাৰ কৰিছে আপোনালোকৰ তাত লকডাউনৰ প্ৰভাৱ কেনেকুৱা পৰিছে একদম আমনিদায়ক হৈছে দিনবিলাক নাযায় নোপোৱাই লাগে গোটেই দিন কি কৰিম কি নকৰিম আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ এনেকৈ ওলাইছোঁ যদিও দোকান পোহাৰ ভালকৈ খোলা নাই লাগতিয়াল বস্তুবিলাকো ভালকৈ ল'ব পৰা নাই অকল গেলামালৰ দোকানৰ বস্তুখিনিয়ে ল'ব পাৰিছোঁ বাকী বস্তু একো ল'ব পৰা নাই কেতিয়া যে ভাল দিনবিলাক ঘূৰি আহিব বহুত অপেক্ষা কৰি আছোঁ ভাল দিনবিলাকৰ কাৰণে ক'তো ভালদৰে ঘূৰা ফুৰাও কৰিব নোৱাৰোঁ ব্যৱসায় বাণিজ্যও সকলোৰে মাৰ পৰিছে আৰু এতিয়া আমি বিঅ'চি পালোহি আৰু আপোনালোকে
কেনে ধৰণে দিনবোৰ পাৰ কৰিছে কমেন্ট কৰি জনাবচোন। তেল ভৰাই হৈ গ'ল আৰু এতিয়া আমি ঘৰ গৈ আছোঁ আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'টি শেষলৈকে চাব। এয়া আমাৰ নামঘৰ নতুনকৈ বনাইছে, যোৱা বছৰে হৈ গ'ল বনাই, কিন্তু লকডাউনৰ কাৰণে এতিয়ালৈকে ল'ব পৰা নাই। আপোনালোকক এদিন ভালকৈ নামঘৰ দেখাম বাৰু, আজি দেখাব নোৱাৰিলোঁ। আৰু এয়া আমাৰ মামাহঁতৰ ঘৰ পাৰ হৈছোঁ, ঘৰৰ ৰাস্তা সোমালোঁ আৰু এতিয়া ঘৰ গৈ পামগৈ। আপোনালোকে প্লিজ ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া ঘৰ পালোহি আৰু আপোনালোকে মোৰ ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মই কি বজাৰ কৰি আনিলোঁ অলপমান আপোনালোকক দেখাই দিম বাৰু। এয়াই অলপমান বজাৰ কৰি আনিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সদায় তোমাক শুনা শিকিব